ঐ চাকনা অকণ দেচোন তহঁত দুটাক মই আজিলৈকে পোৱাই নাই আমাৰ ককা ইঞ্জিনিয়াৰ আছিলে আৰু ইঞ্জিনিয়াৰ হৈ থাকোঁতে তেওঁ ছাবমেৰিন এখন বনালে পিছে তহঁতি ছাবমেৰিন নাজানো ন কি বস্তু ছাবমেৰিন হ'ল পানী তলেদি যোৱা এখন যান তেওঁ এনেকুৱা এখন যান বনাই দিলে নাই গোটেই বিশ্ব পাগল কৰি দিলে বুজিছনে যানখন সাগৰৰ একেবাৰে তলেদি যায় বুজিছনে আৰু যিখন যায় ন স্পীডটো এই শত্ৰুপক্ষ কোনো গম নাপায় তেওঁৰ নামটো ফেমাছ হৈ গৈছিলে সেইটো সময়ত হ'ব দে তই ইমান উস্তাদি মাৰিব নালাগে আৰু সেই সাগৰ তলিত পাথৰ নাথাকে জানো সেই পাথৰত লাগি দেখোন তহঁতৰ সেই ছাবমেৰিনখন ফুটিয়ে যাব নহয় হ'ব দে সাগৰ তলিৰ পৰা অকণমান 2 ইঞ্চি ওপৰত যায় হ'ব সেইটোকে আৰু ইমান তহঁতি আৰু মোক আৰু লেভেল দিছোঁ বুলি ক'ব লাগে নো হ'ব বাক আৰু অকণ বাক তহঁতি আমাৰ আইতাৰ কথা শুনিছিলি নে বাৰু না শুনা ন আমাৰ আইতা পাইলট আছিলে মানে এৰোপ্লেনৰ পাইলট আমাৰ আইতাই এনেকুৱা কাম কৰিলে না গোটেই বিশ্বক টবাক খুৱাই দিলে নহয় বুজিছ আমাৰ আইতাই যেতিয়া এৰোপ্লেনখন চলাইছিলে নাই এই আমাৰ এই পৃথিৱীৰ বায়ুমণ্ডলটো আছে নাই এই বায়ুমণ্ডল লেয়াৰ একদম ওপৰত চলাই দিলে নহয় প্লেনখন গোটেই পেচেঞ্জাৰ অবাক তাৰপৰা এইফালে গোটেই নিউজে আমাৰ আইতাৰ কথা ওলাই দিলে বিশ্বত এনেকুৱা এগৰাকী মাইকী মানুহ এগৰাকী আছে গোটেই আমাৰ বায়ুমণ্ডলৰ ওপৰেদি চলাই দিলে প্লেনখন একদম নাম কৰি দিলে বিশ্বত তহঁতি মই আজিলৈকে কোৱা নাই তহঁতক কথাটো বুজিছ নাই আজিলৈকে কোৱা নাই উস্তাদি এই বায়ুমণ্ডলৰ ওপৰত আৰু সেই প্লেনখন গ'লে আৰু সেইখন প্লেন কেতিয়াও পৃথিৱীলৈ ঘূৰি নাহে আৰু হ'ব ইমান উস্তাদি তই নামাৰিবি আৰু হ'ব দে আৰু তহঁতি পইণ্টৰ নেলুত বৰ ধৰ হ'ব দে এইটো আৰু বায়ুমণ্ডলৰ লেয়াৰ নহয় আমাৰ আইতাই যেনিবা 2 ইঞ্চি তলেদিয়ে চলালে আৰু হ'ব যেনিবা একেবাৰে ঐ তহঁত দুটা আমাৰ মাৰ কথা বাৰু নিউজত পাইছ নাই দুটাই না পতা ন আমাৰ মায়ে ডাক্তৰ পঢ়িছিলে ন তইতো গম পাৱ হয় আমাৰ মায়ে যেতিয়া ডাক্তৰ পঢ়িছিলে তেতিয়া এনেকুৱা এটা মানুহ বনাই দিলে গোটেই বিশ্ব শতবাগ বুজিছনে কৈছে যে এইটো কেনেকুৱা মানুহ বনাই দিলো মাইকী মানুহ গাবে তোৰ নিউজ চেনেল গোটেই গীতাতে একদম নিউজ একদম ধমাধম বাজি থাকে ন তহঁতক আজি মই কওঁ তহঁতি নাজানো তহঁতি বিশেষকৈ নিউজ চিউজবোৰ নাথাৰ নাই সেইটো কাৰণে ইমান এটা গম নাপাওঁ মায়ে মানুহ এটা বনালে মানুহটো এই নাকেদি গোটেই খোৱা বস্তু পঠিয়াব পাৰে মানে সেই ভাত মাছ মাংস কণী গাখীৰ চব তাৰমানে নাকেদিয়ে পঠিয়াব পাৰে সেনেকুৱা এটা মায়ে বনাই দিছিলে বুজিছ হ'ব দে তই বহুত উস্তাদি নাকেদি আৰু এইবোৰ পঠিয়াব নোৱাৰি আৰু নোৱাৰিব নে কাম কৰ নোৱাৰে যদি তই যেনেকৈ এই তহঁতৰ ককাই এই ইঞ্জিনিয়াৰ আছিলে নহয় ছাবমেৰিনখনৰ তলেদি পঠিয়াইছিলে এই 2 ইঞ্চি ওপৰেদি তেনেকৈ পঠিয়াই দিলি তয়ো আইতা প্লেনখন সেই 2 ইঞ্চি তলেদি পঠিয়ালে হ'ব দে আৰু আমাৰ মাকো সেই নাকৰ পৰা 2 ইঞ্চি তলেদি পঠিয়াই মুখেদিয়ে পঠিয়াই দে আৰু